বাংলাদেশ বৰ্ডাৰ আমি এতিয়া ইয়াত বুটিং চুটিং একো ইয়াতে এইবিলাক চব মানে বুটিং বোট আৰু ইফালে এইটো বাংলাদেশ। Hey guys, welcome back to my YouTube channel bikiysvlogs. So guys, আজি গৈ আছো মেঘালয়ৰ dawki river. So dawki river to মই যে আপোনালোকক তাত গৈ ভালদৰে দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু যদি পাৰো বোটিংও কৰিম যদি বৰষুণ বহুত হৈ থকা বুলি কৈছে মোৰ লগৰটো তো যে নহওক যদি পাৰো মই বোটিংও কৰিম আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই বুজাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক তাত কেনেকৈ বোটিং ফিজ কিমান লয় কি লয় গোটেইখিনি মই ভিডিঅ'টোৰ গোটেইখিনি আপোনালোকক জনাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে মোক যিমানখিনি মৰম চেনেহ দিছে তো বহুত ধন্যবাদ থাকিলে মোৰ ফালৰ পৰা চ' এনেকৈ মোক আগলৈ আপোনালোকে মৰম চেনেহ দি থাকিব বুলি আশা কৰিছোঁ তো বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. So guys, এতিয়া আহি পালোঁ উমটিয়ং। চ' ইয়াৰ পৰা আৰু 60 কিলোমিটাৰমান যাব লাগিব ডাউকিলৈ। চ' সদায়তো ৰাস্তাৰ ভিউবোৰ দেখুৱাই থাকোঁ তথাপি অলপমান দেখুৱাই দিছোঁ আৰু এনেকৈ বৰষুণ হৈ আছে বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ ডাউকি ফালে। চ' ভিডিঅ'টো স্কিপ নকৰিব গাইজ ত' ভালদৰে শেষলৈ চাই থাকিব ত' মই পাৰিলে আপোনালোকক ৰাস্তাৰ ভিউবোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। চ' এইবোৰ চব প্লাম চ' গাইজ আহি পালোঁ প্লামৰ বাগান এখনত তো আমি প্লাম বুলি কওঁ তো আপোনালোকে কি বুলি কয় কমেণ্ট কৰি কেনে জনাওকচোন। চ' গাইজ এতিয়া আহি পালোঁ বৰ হিলছ তো বৰ হিলছৰ ভিউ পইণ্ট এটাত ৰখিছোঁ মানে ভিউ পইণ্ট মানে ৱাটাৰফলছ আৰু চ' মই আপোনালোকক দোকানখন কিবা লৈ ল'লোঁ মই লৈ কেনে এতিয়া মই ভিউ পইণ্টটো দেখুৱাই দিছোঁ এইটোৱে ভিউ পইণ্ট তো ইয়াৰ পৰা ডাইৰেক্ট ডাউকি গৈ আছোঁ। চ' গাইজ ফাইনেলি পাই গ'লোঁ ডাউকি ৰিভাৰটো চ' ডাউকি ৰিভাৰৰ এতিয়া তলত গৈ আছোঁ দেখুৱাই আছোঁ আপোনাৰ ইয়াতে আপোনালোকে যদি ঘূৰে বটিং কৰিলে 800 টকা ল'ব 45 মিনিট ঘূৰাই দিব আৰু বটিঙত। চ' গাইজ ফাইনেলি পहुंच गया बांग्लादेश बॉर्डर मेरे साथ पर एक दोस्त आया है अच्छा लेके आओ नीचे आओ। हाँ अभी हम नीचे जा रहे हैं उसका साथ देखता हूँ हुआ क्या हो रहा है बोटिंग भी नहीं होगा हालत क्या करेगा हालत बहुत खराब हो जाएगा। बांग्लादेश बॉर्डर আমি এতিয়া ইয়াত বুটিং চুটিং একো হোৱা নাই এতিয়া বৰষুণৰ কাৰণে বন্ধ হৈ আছে বৰ্তমান দেখুৱাই দিছোঁ আপোনালোকক বুটিং হোৱা নাই পানী যেতিয়া কম হয় উপায় নাই আৰু তো এইবোৰ যে চববোৰ দেখিছে নাও বটিং বোট আমাৰ আৰু এই ৱাটাৰফলছ মানে হেৰি নদীটো মানে যেতিয়া পানী কম হ'ব তেতিয়া মানে ইমান ধুনীয়া ক্লিন দেখা পায় মানে 10 ফুট 20 ফুট ইমান নহয় একদম তলত কি আছে গোটেইখিনি দেখা পায় আপোনালোকক মই আজি দেখুৱাব নোৱাৰিম আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হওক বাকীখিনি আপোনালোকক দেখুৱাই দিছোঁ। তো চাই লওক গাইজ এতিয়া মানে তেওঁলোকে আৰু পানীয়ে সিঁচি আছে আৰু উপায় নাই আৰু মানে বটিং বন্ধ আছে কাৰণে অকণমান মই এনেই দেখুৱাই দিছোঁ আৰু আপোনালোকক চাই লওকচোন গাইজ পূৰা পানী ভৰ্তি হৈছে নদীখনত মই আপোনালোকক দেখুৱাই দিব আৰু অলপমান চাই লওক। বেছি দূৰত যাব নোৱাৰোঁ কাৰণ যদি আৰু লৈ গুচি যায় যাই থাকিব লাগিব ডাইৰেক্ট বাংলাদেশ এই চাওক যাই আছে নাও কৰি যা চাওক পানী বহুত বাঢ়িছে কিন্তু দেই গেছ চাৰিও তৰফ পানী আৰু এইটো চাইড যে দেখিছে এইটো চাইড হ'ল বাংলাদেশ মানে সেইটো চাইড বাংলাদেশ আমাৰ ইণ্ডিয়াৰ মানুহ ইফালে যাব নোৱাৰে এয়া আৰু কি কৰিবা আৰু উপায় নাই তো যদি পানী কম থাকিলে তেতিয়াহ'লে ভাল হ'লে আৰু बोटिंग करिले आपनालोकरो ভাল লাগিল হয় আৰু আমাৰো ভাল লাগিল হয় উপায় নাই এ চাই লওক
এইখন বোট এইখন ব্ৰিজেদি গাড়ী চাড়ী অহা যোৱা কৰে আৰু এয়া বৰষুণ বহুত বৰষুণ কি কৰিবি গাইজ উপায় নাই এয়া চাহ এইবিলাক চব বটিং বোট বলক আৰু উপায় নাই আৰু চ' গাইজ ডাউকিৰ পৰা ঘূৰি আহোঁতে মানে ৰাতিয়ে হৈ গ'ল আমি এতিয়া কফি শ্বপ এখন ৰখিছোঁ দেখা পাইছে গাড়ীখন কি ধুনীয়াকৈ সজাই ৰাখিছে চ' ভাল লাগিছে আৰু দোকান এখন চাওক দোকানখনো কি ধুনীয়াকৈ সজাই মানে বনাইছে চাওক চ' এইবোৰ চব গছৰ মানে হেৰি দিয়ে বনাইছে আৰু চ' ভাল লাগিছে আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে চ' আকৌ নেক্সট লগ পাব নতুন জেগা এটাৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে চ' যদি মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ কৰা নাই প্লিজ ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক তো 500 হ'বলৈ গৈ আছে আৰু বেছি নাই তো এইখিনি কমপ্লিট কৰি দিয়ক তো আকৌ লগ পাইছোঁ নতুন ভিডিঅ'ৰ সৈতে আজিৰ কাৰণে বাই বাই